Hello everyone, welcome back to my YouTube channel. সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube channel Let's Crack অলে। সো আজি আমি ডিসকাশন কৰিম কেইটামান আসাম জিকে। আমি স্টার্ট কৰিছো টার্গেট ADRE অর্থাৎ আসাম ডাইরেক্ট রিক্রুটমেন্ট এক্সামৰ কাৰণে যেটো আছে 22000 ভ্যাকেন্সি 22 পইণ্ট সামথিং ভ্যাকেন্সি হয় 22000 বুলিয়ে ধৰি লৈছো। তো আজি আমি আলোচনা কৰিম জিকে সিরিজ আসাম জিকে 500 MCQ 500 MCQ আমি স্টার্ট কৰিছো। আজি হয় পার্ট 1। সো পলম নকৰাকে বলক আলোচনা কৰিম কোৱেশ্চন। Question number 1. Question number 1 দিয়া আছে in which year capital of Assam shifted from Shillong to Dispur? অর্থাৎ কোন সনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হৈছিল? সো আপোনালোকে চুজ কৰক অপচন। শুদ্ধ আনসাৰটো হ'ব 1973 1973। গতিকে আপোনালোকে এই ভিডিঅ'টো টেষ্ট হিসাবে লওক কেইটা আপোনালোকৰ শুদ্ধ হ'ব আপোনালোকে কমেন্টত জনাব। সো নেক্সট কোৱেশ্চন আমি আলোচনা কৰিম। কোৱেশ্চন নম্বৰ 2 দিয়া আছে ও মোৰ আপোনাৰ দেশ was first published in the magazine. ও মোৰ আপোনাৰ দেশ আমাৰ জাতীয় সংগীত প্ৰথমে কোনটো ম্যাগাজিনত পাবলিশ কৰিছিল? অপচনটো চাব আপোনালোকে। সো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ বি বাহি। অৰ্থাৎ বাহি ম্যাগাজিনত ও মোৰ আপোনাৰ দেশ পাবলিশ কৰিছিল। নেক্সট কোৱেশ্চন চাম। Question number 3. Question number 3 দিয়া আছে who is the first Assamese to receive Gyanpith Award? অপশন এ দিয়া আছে ভূপেন হাজৰিকা, বি হেমচন্দ্ৰ বৰুৱা, সি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু ডি ইন্দিৰা গোস্বামী। গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন নম্বৰ বি অপশন নম্বৰ সি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। Question number 4. Question number 4 দিয়া আছে The first conference of Assam Sahitya Sabha was held at অর্থাৎ অসম সাহিত্য সভাৰ অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অপশন এ দিয়া আছে শিৱসাগৰ, বি কামৰূপ, ডি সি ধুবুৰী, ডি বৰপেটা। গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন নম্বৰ এ শিৱসাগৰ। Question number 5. Question number 5 দিয়া আছে The first Assamese film Joymati was released in the year. অসমৰ প্ৰথম সিনেমা ফিল্ম জয়মতী কোন চনত ৰিলিজ হৈছিল? অপশন নম্বৰ এ 1942, বি 1922, সি 1935, ডি 1938। গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন নম্বৰ সি 1935। Question number 6. Question number 6 দিয়া আছে The অভিৰুচি স্পোর্টস ডে সেলিব্রেটেড অন অভিৰুচি খেল দিৱস কেতিয়া পালন কৰা হয়? এ 30 আগষ্ট, বি 3 সেপ্টেম্বৰ, সি 13 জানুৱাৰী, ডি 12 আগষ্ট। গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন নম্বৰ বি 3 সেপ্টেম্বৰ। অৰ্থাৎ অভিৰুচি খেল দিৱস 3 সেপ্টেম্বৰ তাৰিখে পালন কৰা হয়। Question number 6 দিয়া আছে Who was the last king of Ahom kingdom in Assam? আহোম ৰাজধানীৰ একেবাৰে শেষৰ ৰজা কোন আছিল? অপশন এ পুৰন্দৰ সিং, বি সুতামফা হ'ব লাগিছিল এইটো সুতামফা, সি যোগেশ্বৰ সিং আৰু ডি গোবৰ ৰজা। গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব পুৰন্দৰ সিং। আহোমৰ একেবাৰে শেষৰ ৰজাজন আছিল পুৰন্দৰ সিং। Question number 7. Question number 7 দিয়া আছে The state anthem ও মোৰ আপোনাৰ দেশ was first published in the magazine named এইটো ইতিমধ্যে আমি কৰি আহিছো বাহি হ'ব ইয়াৰ আনসাৰটো। নেক্সট কোৱেশ্চন আলোচনা কৰিম। Question number 8. The Treaty of Yandabus was signed in the year. ইয়ান্দাবু সন্ধি কেতিয়া কোন চনত সন্ধি হৈছিল? 1830, 1857, 1826, 1832। ইয়াৰ শুদ্ধ আনসাৰটো হৈ যাব সি অপশন সি 1826। ইয়ান্দাবু সন্ধিটো 1826 খ্ৰীষ্টাব্দত হৈছিল। The first Assamese to compile a dictionary named Hemkus is প্ৰথম অসমীয়া ডিকচনেৰী অভিধান হেমকুশ
কোনে কম্পাইল কৰিছিল অৰ্থাৎ লিখিছিল হেমচন্দ্ৰ গোস্বামী হেমচন্দ্ৰ বৰুৱা ডিমেশ্বৰ নেওগ চন্দ্ৰধৰ বৰুৱা ইয়াৰ শুদ্ধ আনসাৰটো হ'ব বি অপশ্যন বি হেমচন্দ্ৰ বৰুৱা চন্দ্ৰ বৰুৱা অকল আছে ইয়াত এটো শুধৰাই ল'ব আপোনালোকে এটো অপশ্যন নম্বৰ বি হ'ব হেমচন্দ্ৰ বৰুৱা নেক্সট কোৱেশ্চন আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10 দি আছে ইন হুইচ ডিস্ট্ৰিক্ট গৰমপানী ওয়াইল্ড লাইফ স্যাংচুয়ারি ইজ লোকেটেড কাৰ্বি আংলং ডিব্ৰুগড় শিৱসাগৰ গোলাঘাট ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ এ কাৰ্বি আংলং অৰ্থাৎ গৰমপানী অভয়াৰণ্য ক'ত আছে কাৰ্বি আংলঙত নেক্সট কোৱেশ্চন আলোচনা কৰিম কোৱেশ্চন নম্বৰ 11 গিবন ওয়াইল্ড লাইফ স্যাংচুয়ারি ইজ লোকেটেড এট গিবন অভয়াৰণ্য ক'ত আছে ডিব্ৰুগড় যোৰহাট চিৰাং কোকৰাঝাৰ গিবন ওয়াইল্ড লাইফ স্যাংচুয়ারি ক'ত আছে গিবন ওয়াইল্ড লাইফ স্যাংচুয়ারি ক'ত আছে যোৰহাটত অপশ্যন নম্বৰ বি যোৰহাট নেক্সট কোৱেশ্চন আলোচনা কৰিম কোৱেশ্চন নম্বৰ 12 ইন হুইচ ইয়েৰ নেশনেল গেমছ ওয়াজ হেল্ড ইন আসাম কোন চনত অসমত জাতীয় খেল অনুষ্ঠিত হৈছিল অপশ্যন নম্বৰ এ 2004 বি 2005 সি 2006 ডি 2007 ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ ডি 2007 অসমত 2007 চনত জাতীয় খেল অনুষ্ঠিত হৈছিল The Brahmaputra Cracker and Polymer Limited Industry is located at Brahmaputra Cracker and Polymer Limited Industry চমুকৈ BCPL ক'ত অৱস্থিত অপশ্যন এ দিয়া আছে মৰিয়ানী বি দিয়া আছে নগাঁও সি লেপেটকটা ডি মাকুম ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ সি লেপেটকটা BCPL ক'ত আছে লেপেটকটাত আছে কোৱেশ্চন নম্বৰ 14 দিয়া আছে শিলাভদ্ৰ was the pen name of which famous Assamese writer শিলাভদ্ৰ অসমীয়া ফেমাছ ৰাইটাৰৰ কাৰ ছদ্ম নাম শিলাভদ্ৰ অপশ্যন নম্বৰ এ দিয়া আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বি দিয়া আছে ৰেৱতী মোহন দত্ত চৌধুৰী সি দিয়া আছে সত্যনাথ বৰা আৰু ডি সৈয়দ আব্দুল মালিক গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ বি ৰেৱতী মোহন দত্ত চৌধুৰী অপশ্যন নম্বৰ বি শিলভদ্ৰ কাৰ ছদ্মনাম হয় ৰেৱতী মোহন দত্ত চৌধুৰী কোৱেশ্চন নম্বৰ 15 দি আছে হুইচ আহোম কিং হেড দ্য শৰ্টেষ্ট কিং ৰিন অফ 21 days only আহোম ৰজাৰ একেবাৰে কম দিন মানে একেবাৰে শৰ্টেষ্ট ৰাজত্ব কৰিছিল একেবাৰে কম দিনৰ কাৰণে ৰাজত্ব কৰিছিল 21 দিনৰ কাৰণে তেওঁৰ নাম কি অপশ্যন এ দিয়া আছে সামগুৰিয়া ৰজা বি প্ৰভাতী ৰজা সি গোবৰ ৰজা আৰু ডি যোগেশ্বৰ সিংহ গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ সি গোবৰ ৰজা আছিল আহোম ৰাজত্ব কালত একেবাৰে কম দিন 21 দিনলৈকে তেওঁ ৰাজত্ব কৰিছিল একেবাৰে কম সংখ্যক দিনত তেওঁ ৰাজত্ব কৰিছিল কোৱেশ্চন নম্বৰ 16 দ্য ফাৰ্ষ্ট প্ৰিণ্টেড বুক ইন আছামিজ প্ৰথম প্ৰিণ্টেড বুক অসমীয়াত কি আছিল অপশ্যন এ দিয়া আছে সুৰভি বি মাকাম সি ধৰ্মপুস্তক আৰু ডি বিৰহী ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ সি ধৰ্মপুস্তক অৰ্থাৎ প্ৰথম অসমীয়া প্ৰিণ্টেড বুক হয় ধৰ্মপুস্তক কোৱেশ্চন নম্বৰ 17 আফটাৰ দ্য ডিমাইজ অফ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম গোপীনাথ বৰদলৈ ইন 1950 দ্য ছেকেণ্ড চিফ মিনিষ্টাৰ ৱাজ অৰ্থাৎ ইয়াত সোধা হৈছে যে ছেকেণ্ড অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী কোন অপশ্যন নম্বৰ এ দিয়া আছে শৰৎ চন্দ্ৰ সিংহ বি পি চলিহা এম চৌধুৰী আৰু অপশ্যন ডি দিয়া আছে বি আৰ মেধি ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ ডি বি আৰ মেধি মানে বিষ্ণুৰাম মেধি was an Indian politician and freedom fighter who served as the chief minister of Assam 1950 to 1957 1950 পৰা 1957 লৈকে তেওঁ আছিল tenure and governor of Madras state from January 1958 till May 1964 এইজনে হৈছে বিষ্ণুৰাম মেধি যিজন আমাৰ অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী সো নেক্সট কোৱেশ্চন এতিয়া আমি আলোচনা কৰিম Question number 18. Who had conferred Gopinath Bordoloi with the title Lokpriya? Gopinath Bordoloi Lokpriya title to কোনে দিছিল? Option number A দিয়া আছে জয়রাম দাস দৌলতরাম B বিরাজ কুমার নেহরু C বিষ্ণু সাহাই আৰু D
Syed Fazal Ali. ইয়াৰ আনসাৰটো হ'ব অপশন নম্বৰ এ জয়ৰাম দাস দৌলতৰাম অৰ্থাৎ জয়ৰাম দাস দৌলতৰামে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি দিছিল নেক্সট কোৱেশ্চন আলোচনা কৰিম কোৱেশ্চন নম্বৰ 19 কোৱেশ্চন নম্বৰ 19 দিয়া আছে when the uprising পথৰুঘাট took place পথৰুঘাট কেতিয়া হৈছিল অপশন নম্বৰ এ দিয়া আছে 1889 বি 1894 চি 1857 আৰু ডি 1864 গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন নম্বৰ বি 1894 অৰ্থাৎ পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল 1894 চনত নেক্সট কুৱেশ্যন আৰু এইটো লাষ্ট কুৱেশ্যন হয় গতিকে ইয়াৰ আনসাৰটো আপোনালোকে নিজে দিবলৈ চেষ্টা কৰিব কমেণ্টত জনাব হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ দ্য স্বৰাজ পাৰ্টি ইন আছাম ডিউৰিং ফ্ৰীডম মুভমেণ্ট অৰ্থাৎ যেতিয়া ফ্ৰীডম মুভমেণ্টত স্বৰাজ পাৰ্টিৰ প্ৰেচিডেণ্ট অসমৰ প্ৰেচিডেণ্টটো কোন আছিল অৰ্থাৎ সভাপতি কোন আছিল গোপীনাথ বৰদলৈ বি তৰুণৰাম ফুকন চি মণিৰাম দেৱান আৰু ডি বিষ্ণুৰাম মেধি সো আপোনালোকে কমেণ্টত জনাব আৰু আপোনালোকে 20ৰ ভিতৰত কেইটা শুদ্ধ উত্তৰ কৰিব পাৰিছে আপোনালোকে কমেণ্টত জনাব সো আৰু এই ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিল জনাব সো যদি আপোনালোকে ভিডিঅ'টো চাই কিনে ভাল পালে তেন্তে কৰি দিব কমেণ্ট আৰু লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নিজৰ বন্ধু বৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব কাৰণ আমি ইয়াত আসাম গভৰ্ণমেণ্ট আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ কাৰণে 22,000 ভেকেঞ্চিৰ কাৰণে আমি টাৰ্গেট কৰি লৈছোঁ সো আপোনালোকে ইয়াত এনে ধৰণৰ জিকে ইংলিছ লাহেকে ইংলিছ ক্লাছো আনিম মেথছ অলৰেডি দুটা ক্লাছ কৰোৱা আছে সো আপোনালোকে চাব আৰু ৰিজনিঙৰ কুৱেশ্যনবোৰ আমি সলভ কৰি যাম সো আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি থব সো আপোনালোকে এই সেশনটোত 20ৰ ভিতৰত আপোনালোকে কিমান পালে হেতু আপোনালোকে কমেন্ট কৰি জনাই দিব তেতিয়ালৈকে বাই বাই নেক্সট ক্লাছত আকৌ